নমস্কাৰ মই স্নেহা আৰু মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মোৰ এইটো চেনেলত ফাৰ্ষ্ট ব্লগ বনাম বুলি ভাবিছোঁ, তো আপোনালোক সকলোকে দেখাম। আৰু মই আগতে মোৰ চেনেলত মোৰ ডান্স কভাৰ এটা দিছিলোঁ, আপোনালোক সকলোৱে ভাল পাইছে। কমেণ্টবোৰ ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আগলৈকো যাতে মোৰ ভিডিঅ'সমূহ এনেকৈ আঁকোৱালি লয় তাকে আশা কৰিলোঁ। আৰু ভাবিলোঁ আজি মাধৱপুৰৰ ফালে ওলাই যাওঁ, এনেকৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বৈঠালাংছু ফালে এনেকৈ ওলাই যাওঁ বুলি ভাবিলোঁ। তো ভাবিলোঁ আপোনালোক সকলোকে দেখাওঁ, এটা ব্লগো বনোৱা হ'ব। আৰু মই তেনেকৈ মোৰ চেনেলত ব্লগ বনোৱা নাই, তো আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ। তো কিবা যদি ভুল হয় তেনেহ'লে আপোনালোকে সকলোৱে ক্ষমা কৰি পেলাই মোক আঁকোৱালি ল'ব। এতিয়া আমি আহি আছোঁ বৈঠালাংছু ফালে। ফালে বহুত ধুনীয়া ধুনীয়া বাগান আছে, আমি চাব পাৰিম, আপোনালোককো দেখাই যাম। ঘৰতে থাকি থাকি বহুত ব'ৰ হৈছোঁ, সেইকাৰণে ভাবিলোঁ অলপ ওলাই আহোঁ। আৰু বৌয়ে আজি ড্ৰাইভ কৰিলে, দাদা নাই, গতিকে বৌয়ে আমাক ফুৰাবলৈ আনিলে। আৰু এয়া প্ৰিয়াংক নহয় পিয়ুষ আৰু ইহঁতৰ নামত এটা চেনেল আছে প্ৰিয়াংক পিয়ুষ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সিহঁতে কি কৰে, কি খায়, সিহঁত কেনেকৈ থাকে, তো আপোনালোকে সকলো জানিব পাৰিব। সেইকাৰণে আপোনালোকে সিহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পিছফালে বহি আছে মা হাই কৰা, এয়া মোৰ বা। আৰু এইটো হ'ল প্ৰিয়াংক বেটা, হাই কোৱা বেটা। আৰু এই মোৰ ভণ্টি, আৰু এইফালে পাপা বহি আছে, পাপাক নেদে। তো আমি এইফালে আহি আছোঁ। আমি এতিয়া পাইছোঁহি কপিলী দলং। এতিয়া আপোনালোকক দেখাম কপিলী দলং। আপোনালোকক কপিলী দলং দেখালোঁ, আৰু এতিয়া আমি বাগানৰ ফালে গৈ আছোঁ। এয়া দেখিছে বেলি ডুবিবৰে হ'ল, সেইবাবে আমি অলপ সোনকাল কৰিব লাগিছিলে। ঘৰৰ পৰা অহা অলপ দেৰি হ'ল, ওলাওঁতে কৰোঁতে অলপ দেৰি হৈ গ'ল। আমি এতিয়া বাগান পোৱালে পোৱালে সন্ধিয়াই হ'ব চাগে, সেইকাৰণে ভালদৰে আপোনালোকক দেখাব নোৱাৰিম, হ'লেও গাড়ীৰ পৰা অলপ দেখাম, চাব। আপোনালোকক কৈ থকা মাধৱপুৰা থানখনেই হৈছে, এইখনেই হৈছে মাধৱপুৰা থান। কামপুৰৰে ওচৰতে থকা প্ৰসিদ্ধ মাধৱপুৰা থানখন, এইখনেই আপোনালোকক অলপ দেখাবলৈ গাড়ীৰ পৰা দেখাইছোঁ। আমি নামি যোৱা নাই থানলৈ, আৰু এদিন আমি থানলৈ বুলি আহিম, আৰু সেইদিনা আপোনালোকক সম্পূৰ্ণকৈ দেখাম গোটেই থানখন। ফাইনেলি এতিয়া আমি আহি পালোঁ ৰাজাগাঁও বাগান, আৰু এইফালে গৈ থাকিলেই বৈঠালাংছু পাব। কাৰ্বি আংলং জিলাৰ বৈঠালাংছু নামে এখন ঠাই এইফালেই আছে। তো আমি গাড়ীৰ পৰাই দেখাইছোঁ আপোনালোকক, নামি যাব পৰা নাই, আন্ধাৰ হৈ যোৱাৰ বাবে সোনকালে ঘৰতো যাব লাগিব। আমি ইয়াৰ পৰা এতিয়া গৈ কিবা খাম, খাই পেলাই ঘৰত যাম। তো সোনকালে আপোনালোকক দেখাইছোঁ, আৰু গাড়ীৰ পৰাই নামি যোৱা নাই তেনেকৈ। ফটো উঠিম বুলিও ভাবিছিলোঁ, কিন্তু আন্ধাৰ হৈ যোৱাৰ বাবে কেনেকৈনো ফটো উঠিম। আৰু গাড়ীৰ পৰাই চালোঁ। এতিয়া আমি আহি পালোঁ নীলকণ্ঠ ধাবা, আৰু
ভাবিলোঁ ইমান আন্ধাৰ হৈ যোৱাৰ বাবে আমি ভালকৈ বাগান চাব নোৱাৰিলোঁ। তো ভাবিলোঁ এতিয়া আমি নীলকণ্ঠ ধাবাতে কিবা কিবি অলপ খাই লওঁ, তাৰপাছত আকৌ আমি ঘৰলৈ যাব লাগিব। প্ৰিয়ংশে বহুত আমনি কৰি আছে, তো আমি এতিয়া যাম ধাবাত। প্ৰিয়াংক বেটা কাকাকৰ লগত ঘূৰি ফুৰিছে, সি খুব ভাল পায় এনেকৈ ঘূৰি ফুৰি। আৰু আপোনালোকে চাগে ভাবি আছে মই অথনিৰ পৰা ইহঁতক দেখাই আছোঁ, ইহঁত মোৰ কোন হয়। ইহঁত মোৰ দাদাৰ ল'ৰা, ভতিজা মোৰ টুইন বেবী। তো ইহঁতৰ নামত এটা চেনেল খুলিছে প্ৰিয়াংক পিয়ুষ নামত। তো আপোনালোকে ইহঁতৰ ভিডিঅ'সমূহ চাবৰ বাবে সিহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আপোনালোকে সিহঁতে কি কি কৰে চব চাব পাৰিব। আৰু এইফালে পিয়ুষ বেটাও আহিছে। পিয়ুষ এফালে আনাচোন, তাক দেখুৱা। এইটো পিয়ুষ বেটা, এইটো পিয়ুষ দুটাকে একেলগে দেখুৱা। পিয়ুষ এইটো প্ৰিয়া, এইটো হ'ল প্ৰিয়া। হাই কোৱা, হাই কোৱা। চাই আছে ইহঁতে মানে ঘূৰি খুব ভাল পায়, আৰু ইহঁতৰ কাৰণে আমি কেতিয়াবা কেতিয়াবা এনেকৈ ওলাই আহোঁ। আৰু সেয়াই আহি পালোঁ, বহুত ভাগৰো লাগিছে, আৰু যিমানখিনি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ সিমানখিনি দেখাব নোৱাৰিলোঁ। আৰু এইটো ফাৰ্ষ্ট ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব। অভিয়াছলি ভুল হ'বই, ফাৰ্ষ্ট ব্লগ যিহেতু, হ'লেও মোক কি কি ভুল দেখে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব। আৰু আজিলৈ মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ লগ পাম বুলি আশা থাকিল।